নতুন হিচাপে ভাল লাগিছে আৰু দুখ এটা লাগে যে গণতন্ত্ৰ দেশত সৰ্বসাধাৰণ ৰাইজক নিৰাপত্তা দিয়া আৰু বিভিন্ন হাৰাশাস্তিৰ পৰা মুক্তি দিয়া, ধৰক মূল্যবৃদ্ধি, শিক্ষা, স্বাস্থ্য, এনেকৈ চৰকাৰ আমি বিচাৰোঁ। যি চৰকাৰৰ এটা দায়বদ্ধতা থাকক, যি চৰকাৰৰ এটা নিৰ্দিষ্ট জনসাধাৰণৰ প্ৰতি মৰম থাকক, স্নেহ থাকক, যে মূল্যবৃদ্ধিত সাধাৰণ ৰাইজে যেনেকৈ জ্বলা-কলা খাইছে, উপলঙা আৰু টুলঙা কথা কোৱাতকৈ দায়িত্ববাহী মানুহসকলে দায়িত্ব গ্ৰহণ কৰক। যদি মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰে, যদি কেনেকৈ মূল্যবৃদ্ধি ৰোধ হৈ আছে এইটো নাজানে, যদি কেনেকৈ মূল্যবৃদ্ধি ৰোধ কৰিব পাৰি এই বস্তু নাজানে, তেনেকুৱাসকল মধ্যে যোগান মন্ত্ৰী হিচাপে দায়িত্ব থাকিব নালাগিব, এৰি দেই কোনোবা এজন জানা মানুহক দিব লাগিব। কাৰণ চৰকাৰ কোনো পৈতৃক সম্পত্তি নহয়, এইটো IAS IPS ইণ্টাৰভিউ দি পাছ কৰা নহয়। সৰ্বসাধাৰণ ৰাইজে মানুহে তেখেতে যে আমাৰ কাৰণে কৰিব পৰাৰ কাৰণে বহাই দিয়া এটা চকী, এইটো চকীত বহাৰ লগে লগে যে দাম্ভিকতা আৰু সৰ্বসাধাৰণৰ যিটো মৰম চেনেহ পাহৰি মূল্যবৃদ্ধি বাঢ়িলে বাৰু পেট্ৰলৰ দাম বাঢ়িছে যেতিয়া 3জন বাইকত উঠক, মিঠাতেলৰ দাম বাঢ়িছে যদি আপোনালোকে 50খন চাকি যদি দীপাৱলীত জ্বলাইছিল এতিয়া 10খন জ্বলাওক, আপোনালোকে যদি লং পেণ্ট পিন্ধিব নালাগে দাম বাঢ়িছে হাফ পেণ্ট পিন্ধক। এইবোৰ উপলঙা কৰি ক্ষমতাত ৰখাৰ কাৰো অধিকাৰ নাই। যদি মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আপোনাক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, যিটো মূল্যবৃদ্ধিৰে সৰ্বসাধাৰণ ৰাইজক যিটো জ্বলা কলা খাইছে, যিটো অৱস্থাত পাইছে, সঁচাকৈ দয়নীয় স্থিতি, আপোনালোকে বুজিবলৈ চেষ্টা কৰক। আপুনি মুখ্যমন্ত্ৰী, মাননীয় মুখ্যমন্ত্ৰী হোৱা হেতুকে আপুনি এইবোৰ সৰ্বসাধাৰণ ৰাইজক কেনেকৈ আপুনি তাৰ পৰা হাৰাশাস্তিৰ পৰা আপুনি বচাব পাৰিব, আপোনাৰ অপ্ৰাণ চেষ্টা থাকিব লাগিব। কিন্তু দেখা গ'ল যে আপুনি এইবোৰ চেষ্টা নকৰাই যধে মধে হোৱা নোহোৱা কথা, যিটো আপুনি খালি বিজ্ঞাপনত ডাঙৰ ডাঙৰ কথা ক'লে নহ'ব। গণতন্ত্ৰ দেশৰ মুখ্যমন্ত্ৰী এজনৰ যিটো দায়বদ্ধতা, এই দায়বদ্ধতা পালন কৰক। আৰু আজিলৈকে আপুনি সঠিকভাৱে পালন কৰিব পৰা নাই, আপোনাৰ সহযোগীসকলে, আপোনাৰ কেবিনেট মিনিষ্টাৰসকলে আপোনাক উচিতভাৱে সহযোগ কৰিব পৰা নাই, আমি দেখি আছোঁ। এইকাৰণে আপুনি নিশ্চিন্ত থাকক, আজিৰ পৰা এজন শক্তিশালী বিৰোধী এজন প্ৰতিনিধি পাব। মই আন্তৰিকতাৰে আপোনাক এজন বিৰোধী দল হিচাপে আপোনাৰ ক'ত ক'ত ভুল ত্ৰুটি হৈ আছে আৰু আপুনি কেনেদৰে আগবাঢ়িব লাগিব তাত ভালকৈ উনৈকৈ দিব পাৰোঁ, যাতে সৰ্বসাধাৰণ ৰাইজৰ মংগল হয়, আপোনাৰো চৰকাৰৰ মংগল হয়, যে মানুহে মনত থাকক যে চৰকাৰে ভাল কাম কৰিছে। এইকাৰণে আপোনাৰ আজি যিসকল কেবিনেট মিনিষ্টাৰ আছে, আপোনালোকৰ মাজত তালমেল নিমিলাৰ কাৰণে যধে মধে এটা চৰকাৰ নচলে। এইটো কোনো এটা থিয়েটাৰৰ কমিটি নহয় বা কোনো কৰ্পৰেট গোষ্ঠী নহয় যে বেপাৰ চলাব, যে আপোনালোকে অসমৰ সৰ্বসাধাৰণ মৰ্ম দৰ বেদনা বুজি পাব লাগিব। আজি আপোনালোকে এইটো সম্ভৱ নহ'ল, আপোনালোকে বুজিব নোৱাৰিলে। এইকাৰণে মূল্যবৃদ্ধিত আপোনাৰ কেবিনেট মিনিষ্টাৰক যিটো টুলঙা মন্তব্য কৰি আছে, এইটো অত্যন্ত দুৰ্ভাগ্যজনক। যদি আপোনাৰ কেবিনেট মিনিষ্টাৰবোৰে উচিতভাৱে উত্তৰ দিব নোৱাৰে, আপোনালোকে মুখ বন্ধ কৰি দিয়ক, আপুনি মুখ বন্ধ কৰি দিয়ক। কাৰণ মানুহক মানে ইমান মূল্যবৃদ্ধিৰ পিছতো উপলঙা কৰি মানুহক অপমান কৰা জনপ্ৰতিনিধিৰ অধিকাৰ নাই। যদি আপোনালোকে উপলঙাই কৰিব বিচাৰে, মানুহক সিহ প্ৰতিপন্ন কৰিব বিচাৰিছে, তেনেহ'লে আপোনালোকে গাদীত থকা অধিকাৰ নাই। আপোনালোকে স্বেচ্ছাই ত্যাগ কৰক। ভাৰতীয় জনতা পাৰ্টীৰে চৰকাৰ কাকবা দায়িত্ব দি ভাল মানুহ আনক, যে কথা ক'বলৈ জানা মানুহক মৰম কৰা মানুহ আনক। মূল্যবৃদ্ধিৰ ওপৰত আপোনালোকে দুখ প্ৰকাশ কৰক, হয় মূল্যবৃদ্ধি হৈছে, আমি চেষ্টা কৰিম বুলি কওক। আপোনালোকে শিকাব নালাগে বাইকত 3জন উঠক। আইন উলংঘনকাৰী শব্দ কিয় কয়? বাইকত যদি 3জন উঠে, যদি কাইলৈ আইন শৃংখলাৰ বিভাগে, ট্ৰাফিক বিভাগে ধৰে, দায়বদ্ধতা কোন হ'ব? মানুহ এজন ওলাই দিয়ক। কাৰণ আপোনালোকে সংবিধানৰ গণ্ডিত থাকি গুৰুত্বপূৰ্ণ এজন ব্যক্তি, আপোনালোকে AGP BJP কংগ্ৰেছৰ বুলি নহয়, ভাৰতৰ সংবিধানৰ অসমৰ সকলো শ্ৰেণীৰ ৰাইজৰ আপোনালোকে কেবিনেট মন্ত্ৰী, মুখ্যমন্ত্ৰী। আজি যিটো মূল্যবৃদ্ধি হ'ল, অকল কংগ্ৰেছ বা অন্যান্য বিৰোধী দলৰ নহয়, BJP দলৰ কৰ্মকৰ্তাও ভুক্তভোগী আছে। আচ্ছা, আপোনালোকে বেলেগ দলক যে শত্ৰু বুলি ভাবি লওক, আমাৰ আপত্তি নাই। কিন্তু আপোনালোকক মৰম কৰা, আপোনালোকক বচোৱা, আপোনালোকে গাদীত বোৱা BJPৰ কৰ্মকৰ্তাসকলৰ দাম কমাই দিয়ক। আপোনালোকে BJP কৰ্মকৰ্তাৰ দাম কমাই নিদিয়ে, আপোনালোকে মিত্ৰজোঁটৰ বুলি মিত্ৰজোঁটৰ সৰ্বসাধাৰণ দুখীয়া ৰাইজৰ দাম কমাই নিদিয়ে। বিৰোধী দলে গালি পাৰা চেগতে আপোনালোকে অসমৰ সৰ্বসাধাৰণ ৰাইজে ঠগি আছে, এইটো ভাল কথা নহয়। এইকাৰণে মই আপোনাক বিনম্ৰভাৱে জনাইছোঁ, মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আপোনাৰ কৰ্মদক্ষতা আছে, আপোনাৰ দক্ষতা আছে, বাকপটুতালৈ নহ'ব। অসমৰ মাননীয় মুখ্যমন্ত্ৰী বাকপটুতা হ'লে নহ'ব। বাকপটুতা হ'ল এটা ড্ৰামাৰ কাৰণে, নাটকৰ কাৰণে। আমি আপোনাৰ নাটক চাব নিবিচাৰোঁ। সৰ্বসাধাৰণ ৰাইজে ভুক্তভোগী আছে, ভুক্তভোগী অৱস্থাৰ পৰা পৰিত্ৰাণ পাব লাগে। কেনেকৈ মিঠাতেলৰ দাম কমিব, কেনেকৈ চেনি দাইলৰ দাম কমিব, কেনেকৈ ঔষধৰ দাম কমিব, স্বাস্থ্য বিভাগত আপুনি কেনেকৈ মানুহে সুলভ মূল্যত স্বাস্থ্য বিভাগত মানুহে চিকিৎসা কৰিব পাৰে, শিক্ষা বিভাগত কেনেকৈ মানুহে কৰোণা কালত যিটো পৰিৱেশত ল'ৰা ছোৱালীৰ যিটো মানে দুৰ্গতি,
এই কৰোণা কালত ভোগা ল'ৰা ছোৱালীসকলে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কেনেকৈ উজ্জ্বল কৰিব পাৰি এইবোৰ কথাত মনোযোগ দিয়ক। কাৰণ আপোনাৰ ওপৰত সকলোৱে মানুহ চাই আছে। এই ছাত্ৰ ছাত্ৰীসকলৰ পৰা কৃষকসকলে, দুখীয়া ৰাইজে আপোনাক বহুত আশা কৰিছিল, কিন্তু আজিলৈকে আপুনি একো দিব নোৱাৰি। খালি এটা মানে হোৱা নোহোৱা কথা, মানে এটা প্ৰলোভন, প্ৰতিশ্ৰুতি, যিমানবোৰ কথা আজিলৈকে টিভিত কয় আপোনালোকে এটাও নহ'ল। কিন্তু আজিৰ দিনলৈকে যি হ'ল যে কাইলৈৰ পৰা আপুনি এজন মুখ্যমন্ত্ৰী হিচাপে গহীনভাৱে দায়িত্ব পালন কৰক। গহীনভাৱে দায়িত্ব পালন কৰি সৰ্বসাধাৰণ ৰাইজ, ছাত্ৰ ছাত্ৰী, বেমাৰীসকলক বা বিভিন্ন বিষয়ত কাম কৰা মানুহসকলক মানসিকভাৱে কেনেকৈ শক্তিশালী কৰিব পাৰি আপুনি ব্যৱস্থা কৰক। আৰু যদি আপোনাক মানে আপোনাৰ দলৰ নেতাসকলে সহযোগ কৰা নাই, বিৰোধী দল হিচাপে আমি যাম। বিৰোধী দল হিচাপে আপোনাক আন্তৰিকতাৰে উচিত কথা কম, আপোনাৰ বেয়াটো বেয়া বুলি কম, ভাল বুলি ভালে কম। আমাক মানে কাক গালি কৰি ৰাজনীতি কৰা উদ্দেশ্য আমাৰ নহয়। আমি গালি পাৰিবলৈ ৰাজনীতি নকৰোঁ। এইটো আপোনালোকৰ হ'ব পাৰে, আমাৰ এইটো আদৰ্শ নহয়। আপোনাক সন্মান জনাওঁ। এইকাৰণে আমি নিশ্চিত আজিৰ দিনত তামোলপুৰ সমষ্টিবাসী ৰাইজে কোনো ধনী দুখীয়া বুলি ভাৱ বিচাৰ কৰা নাই। যিটো সৰ্বসাধাৰণ ৰাইজৰ কথাবোৰ উচিত জাগাত উপস্থাপন কৰিব যোগ্য মানুহ সকলোৱে বিচাৰিছে। সকলোৱে বিচাৰাৰ কাৰণে আজি আমি সুযোগ পাইছোঁ। আজি যদি আপোনালোকে মূল্যবৃদ্ধি ৰোধ কৰিলেহেঁতেন, আজি যদি আপুনি কৰোণা কালত মানুহসকলক সহযোগ কৰিলেহেঁতেন, আজি যদি প্ৰমোদ বড়ো ডাঙৰীয়া যদি বড়ো জনগোষ্ঠীৰ লগতে অন্যান্য জনগোষ্ঠীক ঠগি যদি নাখালেহেঁতেন, তেন্তে আমাৰ জয় হোৱা সম্ভৱ নাছিল। আজি আমি যে জয় হ'ম এইটো আপোনালোকৰ কাৰণেই হৈছে। সৰ্বসাধাৰণ ৰাইজে যে আপোনালোকে ভাল কাম কৰিব চাইছে, চোৱাৰ পিছতে আপোনালোকে কি ক'লে, সৰ্বসাধাৰণ ৰাইজৰ মুখৰ ভাত কাঢ়ি প্ৰমোদ বড়োক দানা হিচাপে খুৱাই আছে বুলি আপুনি স্পষ্টভাৱে কৈছে। এইকাৰণে আমি আজি আপোনাক কৈছোঁ, আপুনি সৰ্বসাধাৰণ মুখৰ ভাত কাঢ়ি প্ৰমোদ বড়োক দানা হিচাপে নোখোৱাব। কাৰণ এই প্ৰমোদ বড়োই কেতিয়া গাখীৰ নিদিয়ে, আপুনি এটা ডাঙৰ ভ্ৰমত আছে। এইকাৰণে যি প্ৰাণীয়ে গাখীৰ নিদিয়ে তাক দানা নোখোৱাব, মানুহক ভ্ৰমত লৈ নাযাব। আপোনালোকে সত্য নিষ্ঠাৰে আৰু সৰ্বসাধাৰণ ৰাইজক মংগলৰ কাৰণে কাম কৰক, তাত আপোনাক আমি সহযোগ কৰি যাম, এইটো নিশ্চিত। কণ্টেষ্ট গণতন্ত্ৰ দেশ, আমি গণতন্ত্ৰক মানে সন্মান জনোৱা ৰাজনৈতিক দল কংগ্ৰেছ দল। যিসকলে প্ৰতিদ্বন্দ্বিতা কৰিছে সকলো প্ৰতিদ্বন্দ্বী। কাৰণ ইয়াত মানে আজি মাননীয় মুখ্যমন্ত্ৰী বা প্ৰমোদ বড়ো ডাঙৰীয়াই কোৱা দিছে নহয়, প্ৰমোদ বড়োই ক'লে মানে BTC বোলে তেখেতে শক্তিশালী, তেখেতৰ ওপৰত আৰু কোনো নাই। এইকাৰণে ৰেড লাইটটো প্ৰমোদ বড়ো থাকিব লাগিব, ডিপুটিটো থাকিব নালাগে। এই বস্তু আমাৰ নহয়। আমাৰ হ'ল সকলো প্ৰতিদ্বন্দ্বী, আৰু প্ৰতিদ্বন্দ্বীৰ ভিতৰত আজিৰ দিনত আমি জাতীয় কংগ্ৰেছৰ প্ৰাৰ্থী সকলোতকৈ আগত। এইটো সত্য কথা, এইটো প্ৰমাণিত হৈ যাব। চাওক, এইটো ভাৰতীয় জনতা পাৰ্টীৰ নেতাসকলে কয়, অংক ইমান পাম তিমান পাম, এনেকা মানুহ তেনেকা মানুহ, টকা নোহোৱা মানুহ, ভিক্ষাৰী মানুহ, তত এইবোৰ আমি কিমান ভোটত ক'ব নোৱাৰোঁ। জয় মানে গণতন্ত্ৰত এটা দুটাই শব্দ আছে, এটা জয়, এটা পৰাজয়। আমাৰ জয় নিশ্চিত, ভোট পাবই। কাৰণ আমি জয় হ'ম, আমি ভোট পামেই, কিন্তু জয় আমি নিশ্চিত। मोनसे गोजोनथाव खौरां। गोजोननि नोगोर क'क्राझाराव थानाय बाजार इन्डिया आरो MRM हस्पिटाल साखाथियाव बड'लेण्ड थेरापिस्ट सेन्टाराव थुब्ला ब्रह्मआ गुबुन गुबुन रोखोमनि सानाय सुनाय गोनां सुबुंफोरनि थाखाय फाहामथाय होनाय जायो। जेरै जान्जि सानाय, हान्थु सानाय, गोदोना सानाय, आदै सानाय, आफादावदै सानाय, जानजि जरा सानाय, खर' सानाय, सिनस्रि जरा सानाय, बैफोरबायदि सुबुंफोरनि सानायफोरखौ फाहामथाय होबोगासिनो दं। सोरबाफोर बे बेरामाव गोग्लैनाय सुबुंफोरा बे खाबुखौ लानो हागोन। गोबां मिन्थिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738।